বুঢ়া বাঘ চিন্তা কৰি গুহাৰ সন্মুখত বহি আছিল। জন্তু চিকাৰ কৰিব নোৱাৰিলো, হ'লে খাবলৈ নাপালে মই মৰি থাকিম। ইফালে সিফালে চাই আছিল। তই হৰিণা এটা দেখিছো, তাক ধৰিম গৈছোন মই। হৰিণা এটা একান্তৰ মতে ঘাঁহ খাই আছে। হৰিণাটো ঘূৰিব নোৱাৰি বিষাদ মনে ঘূৰি গৈছিল। মই ধৰিব যাওঁ, মই গুহাৰ মুখতে বহি থাকো। গুহালৈ যাওঁতে সি সন্মুখতে ছাগলী এটা দেখিল। ছাগলী, মই ইয়াকে ধৰো। ছাগলীটো বাঘটো দেখি ভয় খাই ৰৈ গ'ল। ছাগলীটোৰ কথা শুনি বাঘটোৰ বহুত খং উঠিল। তোক নামাৰি নাখা বুলি কৈছিলো, মাৰি খামেই। কাৰণ তই স্বাৰ্থলোভী, নিজৰ স্বাৰ্থ চিন্তা কৰা অন্যায়, আজি তোক খামে। নিজৰ স্বাৰ্থৰ বাবে আনৰ অহিত চিন্তা কৰাটো অন্যায়, সেইবাবে আজি ছাগলীটো মৃত্যুমুখত